আপুনি হয়তো জীৱনত বহুত ডাঙৰ ঘৰ সাজিব পাৰে, আটাইতকৈ দামী গাড়ীখন কিনিব পাৰে, বেংক একাউণ্টত কোটি টকা জমা কৰিব পাৰে, কিন্তু মনত ৰাখিব আপুনি জন্মৰে পৰা মৃত্যুলৈকে যিটো ঘৰত আটাইতকৈ বেছি সময় কটাব সেই ঘৰটো কোনো ইটা বা শিলৰ নহয়, সেই ঘৰটো হৈছে আপোনাৰ এই শৰীৰটো। নমস্কাৰ, আজিৰ বিশেষ স্বাস্থ্য শিতানলৈ আপোনালোক সকলোকে আদৰণি জনাইছো। প্ৰথমে আপোনালোকক প্ৰশ্ন এটি সুধিব বিচাৰিছো, শেষবাৰৰ বাবে আপুনি কেতিয়া কোনো চিন্তা নকৰাকৈ মুকলি বতাহৰ পৰিৱেশত দীঘলকৈ উশাহ লৈছিল? কেতিয়া আপুনি নিজৰ শৰীৰটোক লৈ মাত্ৰ 10 মিনিট সময় শান্তিপূৰ্ণভাৱে কটাইছিল? সাম্প্ৰতিক প্ৰতিযোগিতাৰ যুগত আমি সকলোৱে দৌৰিছো, কেৰিয়াৰৰ পাছত, পইচাৰ পাছত, এটা সুন্দৰ ভৱিষ্যতৰ পাছত। কিন্তু এই দৌৰত আমি আটাইতকৈ ডাঙৰ সম্পদক পিছ পেলাই থৈ অহা নাইনে? সেই সম্পদটো হৈছে আমাৰ স্বাস্থ্য। তাহানিৰ সেই পুৰণি প্ৰবচনটো আজি 2026 চনতো সমানেই প্ৰাসংগিক। স্বাস্থ্যই পৰম ধন। আজিৰ স্বাস্থ্য শিতানত আমি কথা পাতিম সাম্প্ৰতিক সময়ৰ এনেকুৱা কিছুমান স্বাস্থ্যজনিত সমস্যাৰ বিষয়ে যিবোৰে আমাক লাহে লাহে ভিতৰি শেষ কৰি পেলাইছে, আৰু জানিম কেনেকৈ অতি সহজে আমি ইয়াৰ পৰা হাত সাৰিব পাৰোঁ। বিজ্ঞানে বহু প্ৰগতি কৰিলে, মহামাৰীবোৰ নিয়ন্ত্ৰণলৈ আহিল, কিন্তু সাম্প্ৰতিক সময়ত আমাৰ সন্মুখত থিয় দিছে এনে এক নতুন প্ৰত্যাহ্বান, যাক কোৱা হয় লাইফষ্টাইল ডিজিজ, অৰ্থাৎ জীৱনশৈলীৰ পৰা হোৱা ৰোগ। আজিকালি ডায়েবেটিছ, হাই ব্লাড প্ৰেছাৰ, ফেটি লিভাৰ আৰু হৃদৰোগ কেৱল বয়সস্থ লোকৰ মাজতে সীমাবদ্ধ হৈ থকা নাই, আমাৰ যুৱ প্ৰজন্মও ইয়াৰ চিকাৰ হৈছে। ইয়াৰ প্ৰধান কাৰণ কি জানেনে? ইয়াৰ প্ৰধান কাৰণ হৈছে আমাৰ ক্ৰমান্বয়ে বহি থকা জীৱনশৈলী। দিনটোৰ 8 পৰা 10 ঘণ্টা চকী এখনত বহি লেপটপ নাইবা পিচিত কাম কৰা, শাৰীৰিক পৰিশ্ৰম কমি যোৱা, আৰু তাৰ লগে লগে ফাষ্টফুড বা প্ৰক্ৰিয়াকৰণ কৰা খাদ্যৰ অতিমাত্ৰা ব্যৱহাৰ। আমি শৰীৰটোক ইন্ধন দিছো ঠিকেই, কিন্তু সেই ইন্ধন খৰচ কৰিবলৈ আমি পাহৰি গৈছো, যাৰ পৰিণতিত অতি কম বয়সতে আমাৰ শৰীৰটো বিভিন্ন ৰোগৰ ঘৰ হৈ পৰিছে। অকল শাৰীৰিক ৰোগেই নহয়, সাম্প্ৰতিক সময়ৰ আন এক ডাঙৰ ব্যাধি হৈছে মানসিক চাপ আৰু এনজাইটি। প্ৰতিযোগিতাৰ বজাৰত নিজক টিকাই ৰখাৰ মানসিক চাপ, আৰু তাৰ ওপৰত আমাৰ অনিয়ন্ত্ৰিত স্ক্ৰীন টাইম। ৰাতি শোৱাৰ সময়ত পোহৰ নুমুৱাই ঘণ্টাৰ পিছত ঘণ্টা মোবাইল স্ক্ৰল কৰাৰ যি অভ্যাস, ই আমাৰ মগজুৰ মেটাটনিন নামৰ হৰমনবিধ প্ৰস্তুত কৰাত বাধা দিয়ে। কিন্তু ফলাফলত অনিদ্ৰা, খং উঠা আৰু মানসিক অৱসাদ। মনত ৰাখিব, মনটো সুস্থ নাথাকিলে শৰীৰ কেতিয়াও সুস্থ থাকিব নোৱাৰে। সাম্প্ৰতিক সময়ৰ এই মানসিক স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো আমাৰ বাবে অতি জৰুৰী হৈ পৰিছে। সমস্যাবোৰ দেখাত বহুত জটিল যেন লাগিব পাৰে, কিন্তু ইয়াৰ সমাধান অতি সহজ। আমাক কোনো জিমৰ দামী মেম্বাৰশ্বিপ বা কঠিন ডায়েট প্লেনৰ প্ৰয়োজন নাই। কেৱল 4টা সৰু নিয়ম নিজৰ জীৱনত অন্তৰ্ভুক্ত কৰক, দেখিব আপোনাৰ জীৱনটো ভালৰ ফালে গতি কৰিব। নম্বৰ 1, দিনটোৰ 30 মিনিট সময় নিজৰ বাবে ৰাখক। দিনটোৰ 24 ঘণ্টাৰ ভিতৰত কেৱল 30 মিনিট অলপ খৰকৈ খোজকাঢ়ক, যোগাসন কৰক বা মুক্তভাৱে ব্যায়াম কৰক। ই আপোনাৰ হৃদযন্ত্ৰ আৰু মন দুয়োটাকে সতেজ ৰাখিব। নম্বৰ 2, প্ৰকৃতিৰ ওচৰত চাপি যাওক। অতিমাত্ৰা তেল মছলাযুক্ত খাদ্য কমাই আমাৰ থলুৱা শাক পাচলি, ফল মূল আৰু ঘৰত বনোৱা সৰল আহাৰ গ্ৰহণ কৰক। নম্বৰ 3, পানী আৰু হাইড্ৰেশ্যন। দিনটোত অন্ততঃ 3 পৰা 4 লিটাৰ পানী খাবলৈ নাপাহৰিব। ই শৰীৰৰ বৰ্জিত পদাৰ্থ উলিয়াই দিয়াত সহায় কৰে। আৰু নম্বৰ 4, ডিজিটেল ডিটক্স। শুবলৈ যোৱাৰ অন্তত 30 মিনিট আগত মোবাইল আৰু লেপটপ দূৰত থৈ দিয়ক। নিজৰ পৰিয়ালৰ সৈতে কথা পাতক বা কিতাপ পঢ়ক। এটা গভীৰ টোপনিয়েই আপোনাৰ আধা বেমাৰ ঠিক কৰি পেলাব পাৰে। আপুনি হয়তো জীৱনত বহুত ডাঙৰ ঘৰ সাজিব পাৰে, আটাইতকৈ দামী গাড়ীখন কিনিব পাৰে, বেংক একাউণ্টত কোটি টকা জমা কৰিব পাৰে, কিন্তু মনত ৰাখিব আপুনি জন্মৰে পৰা মৃত্যুলৈকে যিটো ঘৰত আটাইতকৈ বেছি সময় কটাব সেই ঘৰটো কোনো ইটা বা শিলৰ নহয়, সেই ঘৰটো হৈছে আপোনাৰ এই শৰীৰটো। যদি এই শৰীৰটোৱে সুস্থ নাথাকে, তেন্তে আপোনাৰ সফলতা, আপোনাৰ সম্পত্তি সকলো অৰ্থহীন হৈ পৰিব। আজিকালি মানুহে নিজৰ গাড়ী বা মোবাইলৰ যিমান যতন লয়, সময়মতে ছাৰ্ভিচিং কৰে, শৰীৰটোৰ ক্ষেত্ৰত সিমান সজাগ নহয়। শৰীৰে যেতিয়া সৰু সৰু সংকেত দিয়ে, যেনে ভাগৰ লগা, মূৰৰ বিষ হোৱা, আমি পেইন কিলাৰ খাই কামত দৌৰোঁ। এইটো কেতিয়াও নকৰিব। নিজক ভাল পাবলৈ শিকাটো স্বাৰ্থপৰতা নহয়। আপুনি সুস্থ থাকিলেহে আপোনাৰ পৰিয়ালটো সুৰক্ষিত থাকিব, আপোনাৰ সন্তানে এটা সুন্দৰ ভৱিষ্যত লাভ কৰিব। গতিকে কাইলৈ নহয়, আজিৰ পৰাই, এই মুহূৰ্তৰ পৰাই নিজৰ স্বাস্থ্যৰ প্ৰতি যত্নশীল হওক, কাৰণ আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ ইনভেষ্টমেণ্ট বা বিনিয়োগ হ'ল আপোনাৰ স্বাস্থ্য।
আজিৰ এই স্বাস্থ্য শিতানৰ বাৰ্তাটি আপোনাৰ পৰিয়ালৰ লোক আৰু আপোনাৰ বন্ধু বান্ধৱীলৈ এতিয়াই শ্বেয়াৰ কৰি দিয়ক, যাতে তেওঁলোকেও নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব পাৰে। আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় কিবা জানিবলগীয়া থাকিলে কমেণ্ট যোগে আমাক জনাব পাৰে। সকলো ভালে থাকক, কুশলে থাকক। পুনৰ লগ পাম আন এটি স্বাস্থ্যৰ শিতানত।